নমস্কাৰ বন্ধুসকল, আপোনালোক সকলো কেনে আছে? আশা কৰোঁ সকলোৱে ভালেই আছে। মোৰ বন্ধুজনী অসমৰ পৰা পঠাই দিয়া ভিডিঅ' কেইটামান আপোনালোকৰ মাজত আগবঢ়াই দিবলৈ চেষ্টা কৰিছোঁ। শ্ৰীকৃষ্ণই যেতিয়া গাঁওবাসীক বচাবৰ কাৰণে গোবৰ্ধন পৰ্বত এটা আঙুলিৰে দাঙি ধৰিছিল, এয়া দৃশ্য দেখিবলৈ পাইছে আপোনালোকে। বন্ধুসকল, মানুহৰ ভিৰ বেছি হোৱাৰ কাৰণে ভিতৰলৈ গৈ ৰাসলীলাৰ কিছু অংশ বহুত অংশই ভিডিঅ' কৰিব নোৱাৰিলে। এইজনেই হৈছে যিজনে মোৰ কাৰণে অলপ হ'লেও কষ্ট কৰি ভিডিঅ' কেইটামান প্ৰেৰণ কৰিলে মোলৈ। তাৰ বাবে তেওঁক অশেষ ধন্যবাদ। তো আজিলৈ ইমানেই।